কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হৈ থকা নিৰ্মা ডেঞ্জংপা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে। নিৰ্মা ডেঞ্জংপা ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায়। নিৰ্মা ডেঞ্জংপা ধাৰাবাহিকখনত নিৰ্মাৰ তিনিজনী ছোৱালীৰ ভিতৰত মুখ্য চৰিত্ৰটিত অভিনয় কৰিছে জনপ্ৰিয় শকুন্তলা ধাৰাবাহিকখনত অভিনয় কৰা সুকন্যা বৰুৱাই। সঁচাকৈ বন্ধুসকল, এইটো অসমৰ বাবে বহুত ভাল খবৰ। একেখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ধাৰাবাহিকত দুগৰাকীকৈ অসমীয়া অভিনেত্ৰীয়ে অভিনয় কৰিছে। আমাৰ ফালৰ পৰা সুকন্যা বৰুৱা আৰু সুৰভি দাসলৈ বহুত শুভেচ্ছা যাচিলোঁ আৰু দুয়োগৰাকী অভিনেত্ৰীয়ে যাতে আৰু আগুৱাই গৈ আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰেই কামনা কৰিছোঁ। আপোনালোকে সুকন্যা বৰুৱাৰ এই খবৰটো পাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নেপাহৰিব।